ম্যাঙ্গো স্টিকি রাইস ই বৰ্তমানে বহুলভাৱে প্ৰচলিত এটি জনপ্ৰিয় ডিজাৰ্ট। নমস্কাৰ, মই মুছাহিদ আপোনালোকৰ বাবে লৈ আহিছোঁ এটি ইনফৰ্মেটিভ ভিডিঅ'। আশা কৰিছোঁ শেষলৈকে চাব। স্টিকি ৰাইস বা আঠাযুক্ত চাউল যে আমাৰ অসমতো পোৱা যায় আপোনালোকে জানেনে? হয়, মই বৰা চাউলৰ কথাকে কৈছোঁ। ই হৈছে এক প্ৰকাৰ গ্লুটিনাছ ৰাইস। গ্লুটিনাছ শব্দটো লেটিন ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে গ্লু লাইক বা স্টিকি। আমি নিজৰ ভাষাত ক'বলৈ গ'লে আঠাযুক্ত চাউল। চাউলত সাধাৰণতে যি ষ্টাৰ্চ পোৱা যায় ই দুই ধৰণৰ ষ্টাৰ্চ গ্ৰেনিউলছৰ দ্বাৰা গঠিত। এবিধ হৈছে এমাইলজ আৰু আনবিধ হৈছে এমাইলোপেক্টিন। বৰা চাউলত এমাইলজ বহুত কম পৰিমাণে থাকে আৰু ইয়াৰ গঠনৰ মূল অংশ হৈছে এমাইলোপেক্টিন, যাৰ মলিকুলছবোৰ বহুত বেছি শাখা প্ৰশাখাযুক্ত আৰু ইয়াৰ বিশেষত্বই হৈছে ই মইশ্চাৰ ধৰি ৰাখিব পাৰে। যেতিয়া ই ভাপ বা গৰম পানীৰ সংস্পৰ্শলৈ আহে ইয়াৰ গঠন বা টেক্সচাৰ জেল লাইক হৈ পৰে, সেইবাবে বৰা চাউল আঠাযুক্ত। আহোমসকলে অসমলৈ দক্ষিণ পূব এছিয়া বিশেষকৈ থাইলেণ্ডৰ পৰা এই চাউল আনিছিল বুলি অনুমান কৰিব পাৰি। বৰ্তমানেও থাইলেণ্ডত মেংগো ষ্টিকি ৰাইচ খুবেই জনপ্ৰিয়। আমাৰ সমাজত বিহুৱে সংক্ৰান্তিয়ে অথবা কোনো উৎসৱ পাৰ্বণত বৰা চাউল সিজাই গুড়, গাখীৰ, দৈ আদিৰ লগত খোৱা দেখিবলৈ পোৱা যায়। বহুতে ইয়াক মাংস অথবা অইন ব্যঞ্জনৰ লগতো খাবলৈ ভাল পায় আৰু বৰা চাউল ব্যৱহাৰ কৰি আমাৰ সমাজত বিভিন্ন ধৰণৰ পিঠা পনাও বনোৱা হয়। এই বৰা চাউলৰে মিঠা পোলাও মোৰ খুবেই প্ৰিয়। বাঁহৰ চুঙাৰ ভিতৰত ভৰাই ইয়াক সিজালে ইয়াক আমি চুঙা চাউল বা চুঙা পিঠা বুলিও কওঁ। অন্য হাতেদি কিছু ঠাইত আনকি অসমৰ বাহিৰতো কলগছৰ পাত আদিত এই চাউল ভালকৈ মেৰিয়াই লৈ ভাপত দি সিজাই খোৱা দেখিবলৈ পোৱা যায়। অসমত আমি বিভিন্ন প্ৰকাৰৰ বৰা চাউল দেখিবলৈ পাওঁ। ইয়াৰে ভিতৰত অন্যতম হৈছে কলা বৰা আৰু এই কলা বৰাৰ পায়স খাবলৈ বৰ সুস্বাদু হয়। ইয়াৰ উপৰিও জহা বৰা, বৰ বৰা, আহু বৰা, বকুল বৰা, পাথৰি বৰা বিভিন্ন ধৰণৰ বৰা চাউল আমি দেখিবলৈ পাওঁ। এই চাউলৰ সোৱাদৰ লগতে স্বাস্থ্যজনিতও বহুত গুণ নিহিত হৈ আছে। ই হাড়ৰ ঘনত্ব বৃদ্ধি কৰে আৰু ইনফ্লেমেশ্যন কমায়, হাৰ্ট হেল্থ ইম্প্ৰুভ কৰে। ইয়াক আপং, সাজ আদিৰ দৰে থলুৱা সুৰা প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰা হয়। ইয়াৰ আঠা ইমানেই বেছি যে আহোম ৰাজত্বৰ বিভিন্ন কীৰ্তিচিহ্নসমূহ যেনে ৰংঘৰ, কাৰেংঘৰ আদি নিৰ্মাণ কৰিবলৈ যি কৰাল ব্যৱহাৰ কৰা হৈছিল, সেই কৰাল প্ৰস্তুত কৰিবলৈ যিবোৰ উপাদান ব্যৱহাৰ কৰিছিল, বৰা চাউল আছিল এক অন্যতম উপাদান। গতিকে বন্ধুসকল, আজি বৰা চাউলৰ বিষয়ে মই আপোনালোকৰ মাজত দাঙি ধৰিলোঁ যিখিনি জানো। ভাবিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে এটা শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে ফেচবুক আৰু ইনষ্টাত চাই আছে আমাৰ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।